নমস্কাৰ, মই পুৰবী। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা বিশেষ ভিডিঅ' ৰেকি। ৰেকি কি? ৰেকি হৈছে মহাজাগতিক প্ৰাণ শক্তি। ৰেকি শব্দটো জাপানীজ শব্দ। ৰে আৰু কি ইয়াত দুটা অৰ্থ আছে। ৰেক আমি ভাৰতত প্ৰাণা বুলি কওঁ, চাইনাত চি বুলি কয়। কি মানে হ'ল শক্তি, বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাণ শক্তি। ৰেকি আমাৰ ভাৰতবৰ্ষৰ পৰা পোনপ্ৰথমে আৰম্ভ হৈছিল। বুদ্ধদেৱে ৰেকিৰ জৰিয়তে মানুহৰ বিভিন্ন ধৰণৰ চিকিৎসা কৰিছিল। কিন্তু বুদ্ধদেৱ নোহোৱা হোৱাৰ পিছৰে পৰা ৰেকি সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল। কিন্তু জাপানীজ ডক্টৰ মিকাও উচুইদেৱে 19 শতিকাৰ শেষৰ ফালে ৰেকি নতুনকৈ আৱিষ্কাৰ কৰিলে আৰু তেখেতেই নাম দিলে ৰেকি। ৰেকিৰ জৰিয়তে আমি শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশত ধনাত্মক প্ৰভাৱ পেলায় আৰু আমি সম্পূৰ্ণৰূপে সুস্থ হৈ থাকিব পাৰোঁ। ৰেকি হৈছে এটা উৰ্জা শক্তি। এই উৰ্জা শক্তি আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ড জুৰি আছে আৰু আমাৰ শৰীৰতো সেই উৰ্জা শক্তিয়ে আছে। যেতিয়া আমাৰ সেই উৰ্জা শক্তিত কিছুমান বেয়া প্ৰভাৱ দেখা দিয়ে, তেতিয়া আমাৰ শৰীৰত নানা ধৰণৰ ৰোগে দেখা দিয়ে আৰু ৰেকিৰ জৰিয়তে আমি সেই উৰ্জা শক্তি সম্পূৰ্ণৰূপে সুস্থ কৰি তুলি আমি সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব পাৰোঁ। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভাল লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। মই আগলৈও এনেদৰে ভিডিঅ' দিব চেষ্টা কৰিম। ধন্যবাদ।